পূর্ণি বাজার সার্বজনীন শ্রী শ্রী দুর্গা মা খেলপথার আজ আমার বিশিষ্ট আমার ইয়াত উপস্থিত সুকুমার দেবনাথ আজি আমার খেলপথার উপস্থিত হল আমার কমিটির সহযোগত আমার ইয়াত এটা কমিউনিটি হল উদ্বোধন কৰিলে আৰু এই কমিউনিটি হল এমাহৰ ভিতৰত কমপ্লিট হ'ব বুলি আমাক জনাইছে। আমি খুব আনন্দিত হৈছোঁ আৰু আমি তেখেতক বাৰে বাৰে ধন্যবাদ দিছোঁ। তেওঁ নিজে উপজাতি আহি আমাৰ এই গৃহ নিৰ্মাণত সহায় কৰিছে আৰু অনুদান আগবঢ়াইছে আৰু তেখেতক আমি বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক আমাৰ মন্দিৰৰ কমিটিৰ পৰা আৰু দুৰ্গা মন্দিৰ আমাৰ ইয়াত ৰাধামন্দিৰ মন্দিৰ আছে, লগতে শনি মন্দিৰো আছে। তেখেতৰ আশীষ লৈ তেখেতৰ মনোবাঞ্ছা যাতে পূৰ্ণ হয় তাৰ কামনা কৰি মই ইয়াতে ইয়াৰ কাৰণে মই আমাৰ সুকুমাৰ দেৱনাথক জনাইছোঁ যে তেখেতে ফকীৰা কামৰ কাৰণে এটা চিন্তা কৰিছে যে ইয়াত এটা কমিউনিটি হলৰ নিচিনা ডাঙৰ নহ'লেও সৰুকৈ যাতে মেল মিটিং কৰিব পাৰে মানুহে, এইটো ব্যৱস্থা তেখেতে কৰি দিবলৈ ওলাইছে। আৰু তেখেতৰ বিষয়ে আমি বহুত দিনৰ পৰাই শুনি আছোঁ। মোৰতো বহুত পুৰণা চিনাকি, আগৰ পৰাই তেওঁ কাঠৰ কাম কৰিছিল। তাৰপিছত তেখেতে ৰেলৰ কণ্ট্ৰাক্টৰ হ'ল। পইচা উপাৰ্জনটো সকলোৱে কৰে, কিন্তু খৰচ কৰিব মানুহে নাজানে। গতিকে তেখেতে এটা যিটো ভাল কামত ৰাইজৰ কাৰণে কাম কৰিব লাগে, এইটো যে তেখেতে চিন্তা কৰিছে এইটো খুব ভাল। তেখেতক মই ধন্যবাদ দিছোঁ। বাকী তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিহে মই মোৰ বক্তব্য এইখিনিতে সামৰিব খুজিছোঁ। আৰু আমি বহুদিনৰ পৰা এটা মনস্থ কৰি আছিলোঁ যে ক'ৰবা কিবা অলপ সহায় পোৱা যায় নেকি, যিটো কাম কৰিবলৈ আমি স্থানীয় ৰাইজৰ সহায় সহযোগত হয়তো কৰিব পাৰিলোঁ। আমি ইমান খৰতকীয়াকৈ আমাৰ এই আমি মাননীয় সুকুমাৰ দেৱনাথে আমাক যি সহায় সহযোগিতা কৰিলে, এই গৃহ নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰিলে, তেখেতক অশেষ আমাৰ কমিটিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জনাই। তাৰপিছত তেখেতে ৰেলৰ কণ্ট্ৰাক্টৰী কৰে। মানুহে পইচা অৰ্জন কৰে, সকলোৱে কৰে কম বেছি। ইয়াত বহুত টকা পইচাৱালা মানুহ আছে, কিন্তু সমাজৰ কাম কৰা, সমাজৰ কাৰণে নিজৰ উপাৰ্জন ধনৰ পৰা খৰচ কৰা মানুহ বহুত কম পোৱা যায়। তাৰ মাজতে আমি এজন পাইছোঁ সুকুমাৰ দেৱনাথ। কিছুদিন আগতে মই খবৰ পাইছিলোঁ তেখেতে মইনাগুৰি অঞ্চলতে এনেকুৱা এটা কমিউনিটি হল ৰাইজক মেল মিটিং কৰাৰ কাৰণে তেখেতে নিজৰ পইচা দি তাতেও ফাউণ্ডেশ্যন কৰিছে। আৰু ফাউণ্ডেশ্যন বুলি নহয়, তেওঁ যেতিয়া ফাউণ্ডেশ্যন কৰিছে এইটো আপোনালোকে ধৰি লওক যে এইটো হ'বই।